নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পৰমেশ্বৰ আপোনালোকলৈ এটি নতুন চেনেল লৈ আহিছোঁ। পিচি ব্লগছ। আপোনালোকে সকলোৱে মৰম দিব। আজি চেনেলটিৰ প্ৰথম ভিডিঅ'। আজি বিশেষ একো নাই, মাত্ৰ চিনাকিটো হ'বলৈ এই ভিডিঅ'টো বনাইছোঁ। তো বলক মোৰ ঘৰত প্ৰথমতে ঘৰটোকে দেখাওঁ। এইটি ঘৰ পিছফালৰ পৰা দেখাইছোঁ। এইটো পিছফালৰ ঘৰটো। এয়া মোৰ পৰিবাৰ। এটি সৰু ছোৱালী। তো আমাৰ পৰিয়ালটি, আমি এই পৰিয়ালটি আছোঁ। এটি গৰু আছে। বলক এতিয়া গৰুটিকে আনিবলৈ যাওঁ। আজিৰ ভিডিঅ'টোত আপোনালোককো লৈ যাওঁ, আমাৰ পথাৰবোৰ দেখাম। গাইছ, পাই গ'লোহি, পথাৰ পাই গ'লোহি, কিন্তু গৰু নাই ইয়াত। চাওকচোন, মই এই মাক জীয়েকৰ লগত ময়ো গুচি আহিলোঁ আজি। আনদিনা মাক জীয়েকে আনিবলৈ আহে। আজি মই যিহেতু ঘৰত আছিলোঁ, সেইটো কাৰণে ইহঁতৰ লগত ময়ো গুচি আহিলোঁ। তো চাওক, আজিকালি মানুহে খেতি নকৰা হৈ গ'ল, এনেই পৰি আছে। এতিয়া লাহে লাহে ঘৰ বনাব লৈছে, পথাৰবোৰ মাটি দি। বোলক আকৌ আগলৈ যাওঁ, আৰু আগলৈ যাব লাগিব। কিমান দূৰত থাকে চোন গৰু? হে, আনকালে ক'ত পোৱা? বলক তেতিয়াহ'লে আৰু আগলৈ যাওঁ। দেখোন গাইছ, পথাৰত গৰু নাই, কুকুৰহে আছে। ইমানকেইটা কুকুৰ। অকণমান দূৰত আছে, ওচৰত যাবলৈ ভয় লাগে। দেখোন গাইছ, লোকৰ পথাৰৰ পৰা জেৱা খুটি উঘালিছে। দেখিলে গালি নাপাৰিবনে? ইয়াৰ পৰা কুকুৰৰ ভয়ত। এইবোৰ চাওকচোন, ইমান ডাঠ ঘাঁহ হৈ গ'ল, মানুহে খেতি নকৰি। ইফালৰ পৰা সিফাললৈ। এইটো পথাৰৰ মাজতে আকৌ ৰাস্তা এটা পালোহি। সেইটো নতুনকৈ বনাইছে। পথাৰৰ মাজেদি নলা আছে, চাবা দেই, নলা আছে। এইফালে হাতত ধৰা। ডাঙৰ নলা। এইফালে এইটো পথাৰ ফালি এটা ৰাস্তা আহিছে নতুনকৈ। এইফালে সম্পূৰ্ণ হোৱাই নাই। চাব লাগিব। এই দূৰত গৰু দেখিছে, একদম দূৰত। আৰু যাব লাগিব, এইফালে দেখিছেনে? তাত যাব লাগিব। বলক নতুন ৰাস্তাৰ ফালে যাওঁ। নতুন ৰাস্তা আধা হৈছেহে, এই তালৈকে হৈছে। আমি যলৈকে দেখিছোঁ। এই কুকুৰ আকৌ এইফালে ওলালেহি। কুকুৰ চব দুটামান ৰখি আছে, আকৌ আহি আছে দুটামান। আৰু বাকীকেইটা কেনি গুচি গ'ল কুকুৰ? পথাৰৰ মাজতে ইমান কুকুৰ দেখিছেনে? কাৰ কুকুৰ এইবিলাক? গুচি গৈছে। এই নকয় কৈছোঁ কেলে ইমান কুকুৰ। বলক আকৌ যাওঁ। সেইফালে গৰুখিনি গুচি গৈছে। এইখিনি গৰু আৰু দূৰত যাব লাগিব। এই ঘৰটো দেখিছে নহয়, এই তাতে গৰুখিনি আছে। বোলা গাইছ, এইবোৰ মাটিবোৰ চব বিক্ৰী হৈছে। গংগা চিলনী দেখিছেনে? গংগা চিলনী। এইফালে মাটিবোৰ চব খানি বিক্ৰী কৰিছে চাগে। ৰাস্তা বনাইছে, বিক্ৰী কৰিছে। যিহেতু খেতিয়ে নকৰে আজিকালি। গংগা চিলনী দেখিবলৈ নাই আজিকালি। এইফালে উৰি পিনি গুচি গ'ল দুই তিনিজনী। গাইছ, গৰুজনী অৱশেষত পালোহি। সেইজনী দেখিছে না, বগাজনী? সেইজনী আমাৰ গৰুজনী। ইমান দূৰত চৰিবলৈ আহে। তো সদায় বিচাৰি আহিব লাগে, নিজে এদিনো নাযায়। অকল ইয়ে নহয়, বহুত গৰু থাকে লগতে। এতিয়া ৰছীটো লগাই ল'ব লাগিব। সেইফালে বগলীকেইটা চক
পথাৰত বগলী চৰি আছে এইকেইটা বগলী এইফালে এই গছজোপাত চৰাই হৈ আছে অকণ কি চৰাই বিভিন্ন ধৰণৰ চৰাই পথাৰৰ মাজত এইখিনি উৰাই দিম নেকি উৰাই দিবা নেকি নাই নাযায় এই উৰি গ'ল এইখিনি আৰু পৰিয়ে আছে তাত তো এইখনে পথাৰখন মাজে মাজে ঘৰ এটা দুটা হৈছেগৈ মাজে মাজে ঘৰো বহিছেহি মানুহৰ বহিবলৈ জেগাই নাই ঘৰ পথাৰৰ মাজতে নবহি ক'ত বহিব তো গাইছ গৰুজনী বান্ধিলে হা তো বেলেগৰ গৰুখিনি লৈ যাওঁ ওচৰৰ গৰু এইবোৰ ব'লক ইমান দূৰলৈ আহক ব'ল তো এইখিনি চব বেলেগৰ গৰু ফাইনেলি গৰু পাই গ'লেও একদম বৰষুণ দিছে তো বৰষুণ তিতি তিতি আহিবলগীয়া হৈছে তাক না ভালকৈ কেমেৰাটোতো পৰি গ'ল সেইটো পোৱালিটো লম আহিছে ঘৰো পাইছোঁ একদম বৰষুণ দবা পিটা বৰষুণ তো গৰু আনিলোঁ গোটেই তিতিলোঁ তাক না গোটেই কেমেৰাত বৰষুণ পৰি গ'ল মুদৰা হৈ গ'ল সেইকেইটা আহি আছে মুদৰা হৈ গ'ল কেমেৰাটো পালোহি দেই ঘৰ পাই গৰু বান্ধিলোঁ তিতিলোঁ গোটেই বৰষুণ দিলে সেইকেইটা জুপুৰি হৈ গ'ল তো আজিলৈ ভিডিঅ'টো ইমানেই আজি বিশেষ ভিডিঅ' একো নাছিল হেল্ল' গাইছ ভিডিঅ'টো কেনেকুৱা পালে জনাব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ তো যদি আপোনালোকৰ সঁহাৰি পাওঁ তেন্তে আৰু আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটি তো আজিলৈ ইমানেই বাই বাই